বন্ধু-বান্ধৱীসকল, আপোনালোকৰ এক্সামৰ বাবে জিকে ৰেডি কৰা হ'ল। 1 নম্বৰ প্ৰশ্ন, কিমান বছৰৰ পাছত মানুহৰ মগজু দুৰ্বল হয়? ক 60 বছৰ, খ 35 বছৰ, গ 40 বছৰ, খ 70 বছৰ। দুই নম্বৰ প্ৰশ্ন, কোনটো জন্তুৱে মানুহৰ দৰে কান্দে? খ ঘোঁৰা, খ বান্দৰ, গ চিম্পাঞ্জী, খ ভালুক। 3 নম্বৰ প্ৰশ্ন, কোনখন দেশত সৰ্বাধিক হীৰা পোৱা যায়? খ দক্ষিণ আমেৰিকা, খ চীন, গ দক্ষিণ আফ্ৰিকা, খ বটছৱানা। 4 নম্বৰ প্ৰশ্ন, হাতী এটাৰ কিমান দাঁত থাকে? ক 2টা, খ 16টা, গ 26টা, খ 37টা। 5 নম্বৰ প্ৰশ্ন, ভাৰতৰ কোনখন নদীত হীৰা পোৱা যায়? ক গংগা নদী, খ সৰস্বতী নদী, গ কৃষ্ণ নদী, খ ঘগৰা নদী। 6 নম্বৰ প্ৰশ্ন, শাহুবুৱাই মন্দিৰ ক'ত অৱস্থিত? ক জয়পুৰ, খ আগ্ৰা, গ গোৱালিয়ৰ, খ উদয়পুৰ। 7 নম্বৰ প্ৰশ্ন, সন্তান জন্ম দিয়াৰ লগে লগে মৃত্যু হোৱা সেই জন্তুটো কোনটো? খ মেই ফ্লাই, খ চালমন মাছ, গ অক্টোপাছ, খ সকলো। 8 নম্বৰ প্ৰশ্ন, ভাৰতৰ কোনখন ৰাজ্যত হীৰা খনিসমূহ অৱস্থিত? ক গুজৰাট, খ কেৰালা, গ মধ্যপ্ৰদেশ, খ উত্তৰ প্ৰদেশ। 9 নম্বৰ প্ৰশ্ন, কোনখন দেশত দবা খেলৰ উৎপত্তি হৈছিল? ক ভাৰত, খ আমেৰিকা, গ জাপান, খ থাইলেণ্ড। 10 নম্বৰ প্ৰশ্ন, কোনটো চৰাই কেতিয়াও নিজৰ বাট পাহৰি নাযায়? ক ঈগল, খ কপৌ, গ পাৰ চৰাই, খ কাউৰী। 11 নম্বৰ প্ৰশ্ন, আটাইতকৈ কম জীৱিত জীৱ কোনটো? ক মাখি, খ পিপৰা, গ মহ, খ সাপ। 12 নম্বৰ প্ৰশ্ন, এম্বুলেন্স প্ৰথমে কোনখন দেশত চলাইছিল? ক ভাৰতত, খ চীনত, গ ইউৰোপত, খ পাকিস্তানত। 13 নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰথমখন মেট্ৰ' ৰেল কোনখন চহৰত চলিছিল? ক লক্ষ্ণৌ, খ নতুন দিল্লী, গ নয়ডা, খ কলকাতা। 14 নম্বৰ প্ৰশ্ন, কোনখন দেশত চেম্পু আৱিষ্কাৰ কৰা হয়? ক ভাৰত, খ চীন, গ জাৰ্মানী, খ আমেৰিকা। 15 নম্বৰ প্ৰশ্ন, কোনটো ৰোগক ব্লেক ডেথ বুলি কোৱা হয়? ক কৰোনা, খ জ্বৰ, গ কৰ্কট ৰোগ, খ প্লেগ। 16 নম্বৰ প্ৰশ্ন, কোকা-কোলা কোনখন দেশৰ কোম্পানী? ক ভাৰত, খ চীন, গ জাপান, খ আমেৰিকা। এনেকুৱা ধৰণৰ ভাল ভাল জিকে ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক।